हाय दोस्तों, ठीक होगा मैं जी নগাঁও শংকৰদেৱৰ জন্মস্থানত এতিয়া বৰ্তমান গা পা ধুই ওলাইছোঁ শৰাই দিবৰ কাৰণে। আপোনালোকে দেখাইছোঁ শংকৰদেৱৰ জন্মস্থানত এটা ধুনীয়া পুখুৰী আছে, ইমান ডাঙৰ পুখুৰী হয়। চাওক ইমান ডাঙৰ পুখুৰী হয়, একদম বহুত দূৰৰ পৰা বহুত দূৰলৈকে আছে। দেখিছোঁ এতিয়া আমাৰ গাঁৱৰ মানুহখিনিৰ ওচৰত গৈ আছোঁ মই। দেখাই আছোঁ ইমান দূৰৰ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া আমাৰ গাঁৱৰ নবৌ, এয়া বাই ঘৰৰ ওচৰ ভিডিঅ' এতিয়া তালৈ যাব। কেতিয়াবা যদি পাপ চাপ কৰিছে খণ্ড নাযাব, যা ধুইয়া লেতেৰা নহয়, এনেকুৱা পানীটো ওলাই যাব নাপায় না। राम कृष्ण ভালে ৰাখিব লাগে প্ৰাৰ্থনা কৰোঁতে ইয়াতে ৰাখিব লাগে প্ৰাৰ্থনা বহুত কৃষ্ণ আছে। বলক হ'ল নাই হ'ব বে হ'ল
फोटो ना दिला ना वीडियो ना हाँ वीडियो बनी ना apa orang nama? dia itu akan orang मस्त बहुत डाঙৰ দেই মুই খাবলৈ নাহে এটা বেড খাবলৈ আহিছে হেই চত